তো কালি জনতা কাৰফিউ দিছে, গতিকে মোৰ এটাই কথা হ'ল যে আমাৰ মানে গাঁৱৰ মানুহখিনি সাধাৰণতে এটা ভুল আছে যে কিবা এটা কথা ক'লে সিহঁতে মানে হাঁহি প্ৰকাৰে উৰুৱাই দিয়ে। তো ঘটনাটো হ'ল যদি এতিয়া আপুনি যদি কয় কাৰোবাক যে কালি এনেকুৱা এনেকুৱা দিছে, কিবা দিছে, বন্ধ দিছে, তো মানে আমাৰ গাঁৱৰ মানুহে কি ক'ব যে হ'ব থাক, হ'ব, একো নহয় দেই এইবিলাক, আহিছে যাব কিবা, এনেকৈ মানে উৰুৱাই দিব। তো কথাটো তেনেকুৱা নহয়, ধেমালিভাৱে নল'ব আপোনালোকে। আপোনালোকৰ ঘৰত বা ওচৰে পাঁজৰে যিখিনি মানুহ আছে আপোনালোকে সজাগ কৰি দিয়ক যে এইটো ধেমালি কথা নহয়, আচলতে চিৰিয়াছলি লওক, সকলোৱে সতৰ্ক হওক, আৰু কালি যিটো জনতা কাৰ্ফিউ দিছে এইটো সকলোৱে পালন কৰক। মই এইখিনি ক'ব বিচাৰিছিলোঁ যে আপোনালোকৰ যিখিনি মানুহ গাঁৱত থাকে সেইখিনি মানুহক অন্ততঃ বুজাই দিয়ক, এবাৰ কৈ দিয়ক যে ভালকৈ যে বস্তুটো কেনেকুৱা কি। মই আৰু নকওঁ আৰু বাকী, আপোনালোকে সকলো জানেই অলৰেডি। তো মই এইটো বস্তু কথা ক'ব গৈছিলোঁ, যে আমাৰ মানে গাঁৱৰ মানুহখিনি এইটোৱে ভুল যে হ'ব, একো নহয়, আহিছে যাব।